हेलो फ्रेंड्स फुडी मम चेनेल आपनालोকক स्वागतम जनाइছো आशा राখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছো ৰেচিপিটো চাই যদি ভাল পায় লাইক এটা কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আজি মোৰ ৰেচিপিটো হৈছে আলু পৰাঠা বনাম আলু পৰাঠা বনাবৰ কাৰণে মই আটা লৈছো এটো বাটিৰে এবাটি লৈছো এটো বাটিৰে মই দুবাটি ময়দা লম সৰু 4 চামুচৰে 1 চামুচ গোটা জিৰা দিছো নিমখ লৈছো অকমান আন্দাজ মতে আপোনালোকে আন্দাজ মতে দিব নিমখটো অকমান বেকিং পাউডাৰ লৈছো বেকিং পাউডাৰটো আপোনালোকে যদি নিবিচাৰে তেতিয়ালে নিদিয়াকৈ বনাব পাৰে 2 চামুচ ৰিফাইন অইল লৈছো या সকলোখিনি মই মিলাই লম তাতে ভালকৈ খচি লম তেলখিনি এইদৰে ভালকৈ মোহাৰি ল'ব তেলখিনি দিয়াৰ পাছত তেলখিনি ভালকৈ মিলি যাব লাগিব আটা আৰু ময়দাখিনি লগত তেলখিনি মই ভালদৰে মিলোৱা হৈ গ'ল ইয়াতে পানী দিম মই অকমান গৰম পানী লৈছো পানীটো অলপ কমাই ল'ব পানীখিনি বেছি পানী গৰম হ'লে মানে চামুচ ব্যৱহাৰ কৰিব নহ'লে হাত পুৰিব পাৰে পানী অলপ লাগিব পানী অলপকৈ ল'ব কমাই দিব নহলে বেছি ঢিলা হৈ যাব আটাখিনি খচা হৈ গ'ল এটা মই 15 মিনিট এইদৰে ৰাখি দিম ঢাকনি এখন লগাই হৈ গ'ল আৰু অকমান তেল লগাই দিছো এটোৰে 15 মিনিট মই ৰেষ্ট দিম ঢাকনিখন মাৰি থম আলুকিটা মই আগতেকে বইল কৰি ৰাখিছো এইখিনি 15 মিনিট ৰেষ্ট লৈ মানে মই আলু পিটিকাখিনি যোগাৰ কৰি লওঁ ইয়াত দুটা আছে আলু ভাত কেইটামানো লাগি আছে মই ভাতত দিছিলো ভাতত দি বইল কৰি লৈছিলো তাতে এতিয়া মই দিম কেইটামান গোটা জিৰা গুৰি অকমান ধনিয়া গুৰি অকমান জলকীয়া গুৰি অকমান জালুকৰ গুৰি একেবাৰে গুৰি নহয় অকমান অলপ গোটা হৈ আছে দেখিছে একেবাৰে গুৰি নহয় মই খুন্দনাত খুন্দি লৈছিলো 5 চামুচৰে 1 চামুচ চাট মছলা নিমখ দিছো নিমখটো আপোনালোকে আন্দাজ মতে দিব অলপ ধনিয়া পাত মই কাটি দিছো ধনিয়া পাতখিনি সৰকে ধনিয়া পাতৰ মই ঠাৰিকিডাল নাই দিয়া অকল পাতটো দিছো আলুখিনি এটা হানি লম ভালদৰে আলুকিটা মই পানীত বইল নাই কৰা কাৰণ পানীত বইল কৰিলে মানে অলপ পানী নিচিনা হয় সেই কাৰণে মই ভাতত দিছিলো ভাতত দিলে মানে শুকান হৈ থাকে আলুখিনি ভালকৈ হানি ল'ব যাতে গোটা নাথাকে নহলে বেলুতে অলপ অসুবিধা হয় আলুখিনি মোৰ পিটিকা কৰি হৈ গ'ল খিনি মোৰ 15 মিনিট হৈ গ'ল অকমান খচি লৈছো ইচ্ছা কৰিলে আপোনালোকে ইয়াতো অলপ ধনিয়া পাত কাটি দিব পাৰে কৰিবা মই খচা এটা বল কিটা বনাই লম ডাঙৰ কৰিছো তো সাইজৰ এটা বেলি লম মই বন্ধুসকল মোৰ ৰেচিপিটো চাই যদি ভাল পায় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে আৰু প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ সহায় সহযোগিতাই মোৰ আশা প্ৰথমে গোটেইকেইটা মই এইদৰে বনাই লম আলু পৰাঠা খাই কোনে কোনে ভাল পায় কমেন্ট কৰি জনাবচোন।
গোটেইকেইটা মই এইদৰে বনাই ল'লোঁ। এতিয়া বেলিম। আপোনালোকে গোলকৈও বনাব পাৰে। গোটেইকেইটা বেলি ল'ম এইদৰে। এয়া গোটেইকেইটা মই বেলি ল'লোঁ। এতিয়া ভাজিমগৈ গৈ। 4টা আছে। তাৱাখন মোৰ গৰম হৈ গ'ল। ঘি দিছোঁ মই। আপোনালোকে ৰিফাইন তেল দিও বনাব পাৰে। মই এইদৰে বনাওঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। আৰু মই বনোৱাৰ দৰে এবাৰ বনাই খাব। সকলোৰে পাৰ্থা বনোৱাটো বেলেগ বেলেগ হয়। মই এইদৰেই বনাওঁ। মোৰ হৈ গ'ল। আপোনালোকে ঘি নিদি বাটাৰো দিব পাৰে, ৰিফাইনেও দিব পাৰে, ৰিফাইন তেলো ল'ব পাৰে, যোনে যিটো ভাল পায় আৰু। গোটেইকেইটা মোৰ ভজা হৈ গ'ল। এয়া মোৰ আলু পৰাঠা হৈ গ'ল। আপোনালোকেও এবাৰ বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ আগলৈ।